welcome to Science Revolution Assam. আজি আমি ক্লাস 10 or ক্লাস 9 or 5 নম্বৰ লেসনটো আজি আমি ডিসকাস কৰিম 5 নম্বৰ লেসনটোৰ অনুশীলনী প্ৰশ্নাৱলী গুটি প্ৰশ্নাৱলী যিমান আছে গুটি প্ৰশ্নাৱলী কোৱেশ্চনখিনি আজি আমি কৰিম সো প্ৰশ্নাৱলী ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল যে কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল 1665 মানে 1665 চনৰ ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানী আছে প্ৰথম কোৱেশ্চনটো চ ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানী আছিল তেখেতে আৱিষ্কাৰ কৰিছিল তেখেতে কি কৰিলে এটা কক ধৰিলা গছৰ বাকলি হৈ গল গছৰ বাকলি কি কৰিলে এটা পাতল আৱৰণ দেখল ললে তাৰ পিছত তেখেতে নিজে এটা কি কৰিছিল অনুবীক্ষণ যন্ত্ৰ তেখেতে এটা নিজে অনুবীক্ষণ যন্ত্ৰ ললে অনুবীক্ষণ নিজে বনাইছিল অনুবীক্ষণ যন্ত্ৰটো আৰু সেই অনুবীক্ষণ যন্ত্ৰটো লৈ পিনি তেখেতে পৰ্যবেক্ষণ যেতিয়া কৰিলে তেতিয়া পালে তাত কিছুমান মৌকুহৰ আকৃতিৰ সৰু সৰু কোঠালি দেখিবলৈ পালে এতিয়া মৌকুহৰ আকৃতিৰ মানে কৈছে এই মৌচাক দেখিছা না মৌচাকত অকণমান কোঠালি থকা নিচিনা লাগে না সেই কোঠালি থকা নিচিনা তেখেতে দেখিলে যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা সেই গছৰ পাতল এটা প্ৰচ্ছদন চালে আৰু পিছত সেই কোঠালিবোৰকে তেখেতে কুহ নাম দিছিলে ৰবাৰ্ট হুকে সো কোনে প্ৰস্তুত কৰিছিলে ৰবাৰ্ট হুকে কিমান চনত 1665ত কি কৰিছিলে গছৰ বাকলি এটা আৱৰণ পাতল আৱৰণ নিজে হাজিলো অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা যেতিয়া পৰ্যবেক্ষণ কৰিছিলে তেতিয়া তাত কিছুমান মৌকুহৰ নিচিনা কোঠালি মৌকুহৰ আকৃতিৰ সৰু সৰু কিছুমান কোঠালি দেখিবলৈ পাইছিলে আৰু পিছত সেই কোঠালিবোৰকে তেখেতে কি নাম দিছিলে কুহ নাম দিছিলে মনত ৰাখি যাব নেক্সট কোৱেশ্চনটো হৈছে কুখক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হৈছে কিয় কুখক গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হৈছে কাৰণ এটা চ এটা উজুগা হ'ব ইয়াত লিখা আছে তোমালোকে লিখি লবা ধুনীয়া আছে এটা মই কাহিনীটো কৈছো কুহ কি হয় জীৱনে কি হয় কুখৰ দ্বাৰা গঠিত ক্ষুদ্ৰাতি ক্ষুদ্ৰ কুখৰ দ্বাৰা গঠিত অতিকে ডাঙৰ কুখ থাকে সৰু কুখ থাকে আমাৰ সেইটো টেনশ্যন নাই প্ৰতিটো কুখে এটা এটা নিৰ্দিষ্ট কাম কৰে আমাৰ দেহত হৈ গ'ল আৰু সেইটো কাৰণে আমাৰ কুখবোৰক কি বুলি কোৱা হয় জীৱদেহ গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা একদম সিম্পল প্ৰতিটো কুখে নিৰ্দিষ্ট এটা কাম কৰে যদি এটা কুখ মৰি যায় আমাৰ সেই কুখটোৱে যিটো কাম কৰিছিলে সেই কামটো আমাৰ শৰীৰে কৰিব নোৱাৰিব সো কুখক সেইটো কাৰণে আমি কি বুলি কওঁ গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি কওঁ ইজি সো মই ভাবিছিলোঁ যে বায়'লজি নপঢ়াওঁ বুলি ভাবিছিলোঁ মানে বায়'লজিখিনি মই নকওঁ বুলি ভাবিছিলোঁ কাৰণ বায়'লজি কিতাপত একজেক্টলি আছে গোটেই উত্তৰখিনি সো মই নকওঁ বুলি ভাবিছিলোঁ কিন্তু মানে কি আৰু কমেণ্ট বক্সত আহি গ'ল যে 5 নম্বৰটো কোৱাই দিব লাগিব কাৰণ 5 নম্বৰটোৰ স্কুলত পঢ়াই দিছে কিন্তু কুৱেশ্যন নাই কৰা সো মই কোৱাই দিবলগীয়া হ'ল আৰু দেই নহ'লে মই নক'লেহেঁতেন সো নেক্সট কুৱেশ্যনটো চাওঁ কাহা গয়া অ'কে নেক্সট কুৱেশ্যন অ'কে যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা হেন কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে এটা ভাবি লোৱা এটা পঢ়া যে যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ কাৰ্বন ডাই অক্সাইডৰ গ্ৰাহতাৰ তাৰতম্য ঘটিব তেতিয়াই কোষটোৰ ভিতৰৰ কাৰ্বন ডাই অক্সাইড উচ্চ গ্ৰাহতা অঞ্চলৰ পৰা নিম্ন গ্ৰাহতা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে মানে কি যেতিয়া এটা কোষত ধৰি লোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে আৰু আমাৰ বাহিৰত কোষটোৰ বাহিৰত কাৰ্বন ডাই অক্সাইডৰ যোনটো পৰিমাণ সেইটো কমি গৈছে তেতিয়া কাৰ্বন ডাই অক্সাইডখিনি কি হ'ব কোষৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব আৰু সেইটো প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ব্যাপন প্ৰক্ৰিয়া সো কাৰ্বন ডাই অক্সাইড কোষৰ ভিতৰৰ পৰা বাহিৰলৈ চলাচল কৰে কেনেদৰে ব্যাপন প্ৰক্ৰিয়াৰে এটা যিকোনো বস্তু এটা বোলে পানী এটা দুটা জাৰ আছে পানী দুটা জাৰ আছে এটা জাত বহুত পানী আছে এটা জাত বহুত কম পানী আছে দুফালে পাইপডাল কানেকশ্যন কৰি দিলোঁ বেছি থকা যোনখিনি পানী সেইখিনিৰ পৰা কম থকা পানীলৈ গুচি আহিব নে সো তেনেকৈ কাৰ্বন ডাই অক্সাইড য'ত বেছি আছে সেই কমলৈ গুচি আহিব মানে উচ্চ গ্ৰাহতাৰ কাৰ্বন ডাই অক্সাইডৰ অঞ্চল এটাৰ পৰা নিম্ন গ্ৰাহতাৰ অঞ্চল এটালৈ গুচি আহিব কাৰ্বন ডাই অক্সাইড ঠিক তেনেদৰে অক্সিজেনো হয় এনেকৈ অক্সিজেনো তেনেকৈ যে অক্সিজেনৰ কথা ইয়াত সোধা নাই কিন্তু অক্সিজেনৰ কথা মই লিখি দিছোঁ কিতাপত যেনেকৈ আছে গোটেইখন মই ফটো মাৰি ইয়াত লগাই দিছোঁ যদি অক্সিজেনৰ কথা সোধে তেতিয়া এইডোখৰৰ পৰা এইডোখৰলৈকে লিখিবা যদি কাৰ্বন ডাই অক্সাইডৰ কথা সোধে এইডোখৰৰ পৰা এইডোখৰলৈকে লিখিবা হৈ গ'ল এতিয়া অকল কাৰ্বন ডাই অক্সাইডৰ কথা সুধিছে এইটো কাৰ্বন ডাই অক্সাইডৰ কাৰণে এইডোখৰৰ পৰা এইডোখৰলৈকে লিখিবা যদি বাই চান্স যদি পৰীক্ষাত অক্সিজেনৰ কথা সোধে তেতিয়া এইডোখৰ লিখিবা যে কোষৰ ভিতৰত অক্সিজেনৰ গ্ৰাহতা নিম্ন হ'লে কোষটোৰ বাহিৰৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰে ভিতৰলৈ আহে যদি কোষ এটাৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু বাহিৰত যদি অক্সিজেনৰ পৰিমাণ বেছি থাকে বাহিৰৰ পৰা ভিতৰলৈ অক্সিজেন সোমাই আহিব চেম যদি ইয়াত অক্সিজেনৰ কথা সুধিলেন তেতিয়া লিখিলেন এতিয়া এইটো নিলিখিবা এইটো জাষ্ট মই কৈ দিছোঁ ইয়াত কাৰ্বন ডাই অক্সাইডৰ কথা সুধিছে কাৰ্বন ডাই অক্সাইডটো লিখিবা আৰু কি কৈছে পানীৰ কথা সুধিছে এতিয়া পানীৰ ক্ষেত্ৰতো এইটো এইফালে কিনাৰত আছে
পানীৰ ক্ষেত্ৰতো ব্যাপন নীতি প্ৰযোজ্য পানীৰ ক্ষেত্ৰতো সেই একে এই প্ৰযোজ্য ইয়াত কি লিখিব জানে যেতিয়া কোষ এটাৰ ভিতৰত পানীৰ ক্ষেত্ৰত যেতিয়া লিখিবা এইটো যদি পানীৰ ক্ষেত্ৰত এতিয়া কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত এইডোখৰ লিখিলা নহয় আকৌ পানীৰ ক্ষেত্ৰত বুলি ক'লে এইডোখৰ লিখিবা চোৱা কাৰ্বন ডাই অক্সাইডৰ ঠাইত তোমালোকে পানী লিখি দিবা হৈ গ'ল H2O লিখি দিবা যেতিয়া কেনেকৈ লিখিবা যেতিয়া কোষ এটাৰ ভিতৰ আৰু বাহিৰৰ H2ওৰ গ্ৰাহতা মানে পানীৰ গ্ৰাহতাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ পানীৰ উচ্চ গ্ৰাহতা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গ্ৰাহতা অঞ্চললৈ ব্যাপনৰ দৰে ওলাই সেম একে কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু পানীৰ ক্ষেত্ৰত সো কাৰ্বন ডাই অক্সাইডৰ পৰা অতৰাই পিনি তুমি অক্সিজেন বহাই দিব পাৰা কাৰ্বন ডাই অক্সাইড বহাই অতৰাই পিনি তুমি পানী বহাই দিব পাৰা ধুনীয়াছে লিখি দিবা সো ইয়াত সব লিখা আছে তোমালোকে লিখি ল'বা এণ্ড নেক্সটটো হৈছে যে কোষাবৰণখনক কিয় অৰ্ধভেদ্য মানে আধা বুলি কেলৈ কোৱা হয় অৰ্ধভেদ্য আৱৰণ বুলি কেলৈ হয় কাৰণ কোষাবৰণখনে কি কৰে কিছুমান নিৰ্দিষ্ট দ্ৰব্য কোষৰ ভিতৰলৈ সোমোৱাত আৰু কোষৰ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে যে কোষাবৰণখনে কিছুমান নিৰ্দিষ্ট দ্ৰব্য আছে যিবোৰ আমাৰ কোষৰ ভিতৰলৈ সোমোৱাত সহায় কৰে আৰু কোষৰ বাহিৰলৈ ওলাই যোৱাটো সহায় কৰে কিন্তু কিছুমান দ্ৰব্য আছে যিটো কোষৰ ভিতৰলৈ অহা যোৱা কৰাত বাধা প্ৰদান কৰে আৰু সেইটো কাৰণে কোষাবৰণখনক আমি অৰ্ধভেদ্য আৱৰণ বুলি কওঁ নেক্সট হৈছে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য লিখা তোমালোকে 165 নেকি পেজ নম্বৰটো তোমালোকে কিতাপত আছে তোমালোকৰ কিতাপত তোমালোকে পিকচাৰকেইটা চাই ল'বা সো প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় পিকচাৰকেইটা চাই ল'বা সো মই ইয়াত নিদিলোঁ চাগে অ'কে যে প্ৰকোষ কেন্দ্ৰীয় কোষৰ কি থাকে আকাৰ সাধাৰণতে সৰু হয় কিন্তু সংকোষ কেন্দ্ৰীয় কোষটো কি হয় ডাঙৰ হয় কেন্দ্ৰ অঞ্চল অনিৰ্দিষ্ট মানে কোষ যোনটো প্ৰকোষ কেন্দ্ৰীয় কোষ আছিলে তাৰ কেন্দ্ৰটো এইটো ভালছে নাই মানে এইটো চিষ্টেমতে আছিলে চাগে এক ছেকেণ্ড যে প্ৰকোষ কেন্দ্ৰটো কেনেকুৱা আছিলে এইটো চিষ্টেমত আছিলে এনেকুৱা চিষ্টেমত হৈ গ'ল ইয়াত কোষ কেন্দ্ৰটো ভালছে থকা নাছিলে কিন্তু সংকোষ কেন্দ্ৰীয় কোষত মই চিম্পলি আঁকি দিছোঁ ইয়াত কোষ কেন্দ্ৰটো এনেকৈ ধুনীয়াছে থাকে হৈ গ'ল সেইকাৰণে আকাৰত সৰু বুলি কৈছে প্ৰকোষ কেন্দ্ৰটো আকাৰত সৰু আৰু আকাৰত সংকোষ কেন্দ্ৰটো ডাঙৰ এইটো বহুত ডাঙৰ হয় সংকোষ কেন্দ্ৰীয় কেন্দ্ৰাঞ্চল মানে কেন্দ্ৰটো প্ৰকোষ কেন্দ্ৰীয় কোষৰ যোনটো কেন্দ্ৰ সেইটো ইয়াত ক'ত আছে ধৰিব নোৱাৰে অনিৰ্দিষ্ট সেইটো কাৰণে কেন্দ্ৰাঞ্চল অনিৰ্দিষ্ট কিন্তু ইয়াত কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট ইয়াত ধুনীয়াছে থাকে তোমালোকে পিকচাৰটো চাবা কিতাপত ইয়াক কেন্দ্ৰাবৰণে আগুৰি নাথাকে কেন্দ্ৰাবৰণ মানে যোনটো এটা কোষৰ কেন্দ্ৰাবৰণ মানে কি যোনটো কেন্দ্ৰ হয় তাক এখন আৱৰণে আৱৰি থাকে কেন্দ্ৰটো আৰু তাকে কেন্দ্ৰাবৰণ বুলি কয় হৈ গ'ল কেন্দ্ৰাবৰণ নাথাকে ইয়াত কোষ থাকিলে কেন্দ্ৰাবৰণ থাকিব এতিয়া কোষ কেন্দ্ৰটো ইয়াত আকৌ কোষ কেন্দ্ৰ আছে নহয় সো ইয়াত আৱৰণ এখন আছে এনেকৈ সেইখনকে কোষ কেন্দ্ৰাবৰণ আছে বুলি কৈছে সেইটো কাৰণে ইয়াক কেন্দ্ৰাবৰণে আগুৰি থাকে ক্ৰমজম এডাল থাকে ইয়াত ক্ৰমজম এডাল থাকে কিন্তু ইয়াত ক্ৰমজম এডালকৈ বেছি থাকে আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে ইয়াত আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে কিন্তু আৱৰণী বিশিষ্ট কোষ অংগাণুবোৰ ইয়াত পোৱা যায় হৈ গ'ল তোমালোকে পিকচাৰকেইটা চাই মিলাই ল'বা নেক্সটটো হৈছে তোমালোকে অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটা আনুবংশিক পদাৰ্থ থাকে যে আনুবংশিক পদাৰ্থ থকা দুটা কোষ অংগাণু হৈছে কি মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড হৈ গ'ল যদিহে কিছুমান ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব এতিয়া চোৱা দেই যদিহে কিছুমান ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱত যদি কোষীয় সংগঠন ক্ষতি হয় এতিয়া চোৱা আমাৰ শৰীৰটো কিহৰ দ্বাৰা গঠিত কোষৰ দ্বাৰা প্ৰত্যেকটো কোষে শৰীৰত এটা নিৰ্দিষ্ট কাম কৰে এতিয়া ভাবি চোৱা এটা কোষ যদি ক্ষতি হৈ যায় এটা যদি কোষ ক্ষতি হয় সেই কোষটোৰ ক্ষতি হোৱাৰ ফলত কি হ'ব সেই কোষটোৱে যিটো কাম কৰিছিলে সেইটো কাম আমাৰ শৰীৰটোৱে কৰিব নোৱাৰিব সো সেইটোৱে যে প্ৰত্যেক কোষৰ এটা সংগঠিত আৱৰণ আৰু কোষ অংগাণু আছে যিয়ে এটা নিৰ্দিষ্ট আকাৰ আহৰণৰ সহায় কৰে লগতে কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে গতিকে যদি আমাৰ কোনো ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱেৰে কোষীয় সংগঠনৰ ক্ষতি কৰিলে কোষীয় গঠনটো কি হ'ব ধ্বংস হৈ যাব কোষৰ যোনটো গঠন ধ্বংস হ'ব আৰু ইয়াৰ ফলত কোষটোৱে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ'ব আৰু ফলত কোষটো মৰি থাকিব হৈ গ'ল নেক্সট কুৱেশ্যনটো হৈছে যে লাইজমৰ কিয়
আত্মঘাতী মোনা বুলি কোৱা হয় যদি কুক এটা মৰি যায় কেলে আত্মঘাতী বুলি কোৱা হয় লাইজমক মানে কি হয় যেতিয়া কুক এটা মৰি যায় তেতিয়া লাইজমে সিহঁতৰ ভিতৰত থকা জলবীজ উচ্ছেক যোনবোৰ আছে কুক এটা মৰি থাকিলে লাইজমে কি কৰে যেতিয়া সিহঁতৰ ভিতৰত থকা যোনবোৰ কুকটো যোনটো মৰিলে সেই কুকৰ মৰা যোনবোৰ জলবীজক যোনবোৰ উচ্ছেকক বুলি কয় সেইবোৰ নিখৰণ কৰে লাইজমে সেইবোৰ নিখৰণ কৰাৰ ফলত কি হয় সেই লাইজমত যোনখিনি কুক থাকে সেইখিনি খাই দিলে গ'লে লাইজমৰ কুকখিনিও মৰি থাকে আৰু লাইজমৰ কুকখিনি মৰি থকা লাগিলে কি হৈ যাব লাইজমটো মৰি থাকিব খতম সেইটো কাৰণে লাইজমক আত্মঘাতী মোনা বুলি কোৱা হয় এতিয়া পঢ়িছ ক'ত গ'ল এইটো যদি কুক এটা মৰি যায় তেতিয়া লাইজমে কি কৰে সিহঁতৰ ভিতৰত থকা জলবীজ উচ্ছেচবিলাক নিখৰণ কৰি নিজে থকা কুকটো ধ্বংস কৰি পেলাই আৰু সেয়েহে লাইজমক কুকৰ আত্মঘাতী মোনা বুলি কোৱা হয় সো ইমানতে তোমালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা এণ্ড হিট দ্য বেল আইকন আৰু ইয়াৰ পিছত কোনটো লেসন বুজাব লাগিব তোমালোকে কমেণ্ট বক্সত দিবা এণ্ড বাই বাই